এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে আজিৰ পৰা বহু বছৰ আগৰ মানে 2006 চনমানতে আমি এটা আপোনালোকলৈ ভিডিঅ' এৰি দিছিলোঁ, মানে কমেডি ভিডিঅ' ছিৰিজ এটা এৰি দিছিলোঁ আলৈ বিলৈ নামৰ। সেই ভিডিঅ' ছিৰিজটোৰ এটা ভাল লগা এটা খণ্ড আপোনালোকলৈ আজি আগবঢ়াম। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব। আৰু এইখিনিতে এটা কথা কওঁ যে যিসকলে এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'সমূহ তেওঁলোকে আগতেই পাব। গতিকে আহক সেই ভিডিঅ' ছিৰিজটোৰ সেই ভাল লগা খণ্ডটো আপোনালোকে এবাৰ উপভোগ কৰক। এই লাঠি এই টুপি কিমান দিন এনেকৈ কনষ্টেবলৰ ৰূপত থাকি এই বলোৰাম চিপাহী এদিন প্ৰমোচন হৈহে এৰিব বাপেকে কৈ থলোঁ। শ্ৰীমতী তুমি চিন্তা নকৰিবা, এই বলোৰাম চিপাহী এইবাৰ প্ৰমোচন হেহে এৰিব বাপেকে কৈ থলোঁ। শ্ৰীমতী তই চিন্তা নকৰিবি, তোৰ বাবে মই সদায়ে আছোঁ। মোৰ প্ৰমোচনটো হ'লে তোক যি লাগে তাকেই দিম, শাৰী এখনো দিম। শাৰী এখনো। সেই মোৰ প্ৰমোচনটো কৰাই দিয়ক না। মোৰ প্ৰমোচনটো হ'লে মোৰ শ্ৰীমতীয়েও তোমাক বহুত কিবা দিম বুলি ভাবি আছে। এখন শৰাই দিম বুলি ভাবিছে নহয়। পাই গ'ল, মোৰ প্ৰথম কাষ্টমাৰ পাই গ'ল। এইটো ভদ্ৰেশ্বৰ চোৰ নহয়নে বাৰু? ক'ত যাব ইয়াক ধৰাই নিব পাৰিলে মোৰ প্ৰমোচনটো হ'বই হ'ব। ক'ত যাব বাপেকে? কি কৰিছ? কি কৰিছ? চাইকেল ন? চাইকেল দে হাতখন দে। কিয় ছাৰ? তোৰ লগত মোৰ ভৱিষ্যত নিৰ্ভৰ হৈ আছে। তোক নিব পাৰিলে মোৰ প্ৰমোচনটো হ'ব। ছাৰ ভৱিষ্যত মানে ঐ বুদ্ধ, তোক নি থানাত গতাই দিব পাৰিলে মোৰ প্ৰমোচন হ'ব। হয় নেকি? তেনেহ'লে বলক ছাৰ, বলক। দে হাতখন দে বুলি কৈছোঁ নহয়। দে ছাৰ দে। হেণ্ডকাপ মানে ৰছী। ৰছী হাতখন দে আকৌ দে মোৰ ফোনটো দে, হাতখন দে। বল ক'ত যাবি? বল। আহি থাকো ভদ্ৰেশ্বৰ। ভদ্ৰেশ্বৰ তই মোৰ গোসাঁই। কিয় ছাৰ? কিয় মানে তোৰ বাবে আজি মোৰ নাম হ'ব। অকল নামেই নহয়, টকাও হ'ব। আকৌ মোৰ শ্ৰীমতীক মই বহুত কথা দিছিলোঁ ভদ্ৰেশ্বৰ। আজিৰ পৰা মই শ্ৰীমতীৰ গালি শুনিব নালাগে। ছাৰ মই এইচব ঠাণ্ডা বাদ দি পুলিচৰ চাকৰি কৰিম বুলিয়ে ভাবিছোঁ। নোৱাৰিম নে ছাৰ? পাৰিবি, কিয় নোৱাৰিবি, কিন্তু মোৰ দৰে সাহসী হ'ব লাগিব। মোৰ দৰে তইও চোৰ ধৰিব পাৰিব লাগিব।
আৰু বেছি নাই বুজিছ থানাত গৈ তোক প্ৰথমে মিষ্টি দিম মিষ্টি আহি থাক অঁ আহি থাক বদ্ৰেশ্বৰ গধূলি হ'লেই থানাও পাব আহি ছাৰ ছাৰ কি হ'ল কি মানছি হৈছে ছাৰ চাওক ছাৰ মই কি আনিছোঁ ছাৰ চাওক ছাৰ মই কি আনিছোঁ চাওক কি আনিছ চাওক ছাৰ সেই যে আপুনি কৈছিল ভদ্ৰেশ্বৰ চোৰৰ কথা এই ছাৰ সেই ভদ্ৰেশ্বৰ চোৰ ছাৰ হয় ছাৰ ছাৰ মোৰ প্ৰমোচনটো হ'বনে চোৰ এটা গৰু চোৰ হ'ব পাৰেনে নহয় ছাৰ নহয় ই গৰু নহয় ছাৰ ই ভদ্ৰেশ্বৰ চোৰহে চুপ এইটো গৰু নহয় যদি কি গৰু মইতো ভদ্ৰেশ্বৰ চোৰকহে আনিছিলোঁ গৰুকটো নহয় ছাৰ মানুহো কেতিয়াবা গৰু হয় নেকি